হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। চেনেলৰ ইন্ট্ৰ'ত সময় খৰচ নকৰি আহক ভিডিঅ'ৰ ফালে আগবাঢ়ো। ভিডিঅ'টিত মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ NPSৰ বিষয়ে সবিশেষ। আৰু হয়তো আপোনালোকে শেষ হোৱাৰ অন্তত আপোনালোকেও এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু ভাবিবলৈ বাধ্য হ'ব যে বৃদ্ধ বয়সত ই আপোনালোকৰ হৈ পৰিব পাৰে এক হাতৰ লাখুটি। বহুতে হয়তো জানে যে আগৰ চাকৰিয়ালবিলাকৰ আছিল অল্ড পেঞ্চন ছিষ্টেম, কিন্তু এতিয়া 2004 চনৰ পৰা এই অল্ড পেঞ্চন ছিষ্টেম সকলোৰে পৰা উঠি গ'ল। এতিয়া আহিল নেশ্যনেল পেঞ্চন ছিষ্টেম অৰ্থাৎ NPS, যাক আমি অসমীয়াত কওঁ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি। এই ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2004 চনৰ পৰা সকলোবিলাক চৰকাৰী কৰ্মচাৰীৰ বাবে ই এক পেঞ্চন আঁচনি ৰূপে পৰিগণিত হৈ আহিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে কি কৰিছিলে 2004 চনত এইটো অকল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছিলে। যিদৰে SEBI অৰ্থাৎ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই মিউচুৱেল ফাণ্ড পৰিচালনা কৰে, ঠিক তেনেদৰে IRDA ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে LIC বা বিভিন্ন তেনেকুৱা ধৰণৰ ইঞ্চুৰেঞ্চ কোম্পানীবোৰ নিয়ন্ত্ৰণ কৰে। ঠিক তেনেদৰে এই পেঞ্চন আঁচনিটোও PFRDAৰ অধীনত গ'ল 2009 চনত। PFRDA মানে হৈছে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। যেতিয়াই 2009 চনত এই PFRDAৰ অধীনত গ'ল NPS ছিষ্টেমটো, তেতিয়াৰ পৰাই এই NPSটো অকল চৰকাৰী কৰ্মচাৰীৰ বাবে হৈ নাথাকি ই হৈ পৰিল সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি। বৰ্তমান আমি যদি চাবলৈ যাওঁ শেহতীয়া 8-10 বছৰৰ ৰিটাৰ্ণ, তেতিয়াহ'লে NPSে প্ৰায় 8ৰ পৰা 10% ৰিটাৰ্ণ দি আহিছে। সেয়েহে আমি ক'ব পাৰোঁ এই NPS হৈছে অৱসৰকালীন ইনভেষ্টমেণ্টৰ এক উত্তম উপায়। অৰ্থাৎ এতিয়াৰ পৰা যদি আমি মাহেকীয়া হিচাপত কিছু অংশ ৰাহি কৰি থৈ যাওঁ NPS ছিষ্টেমত, তেতিয়াহ'লে আমাৰ 60 বছৰ হোৱাৰ পিছত ইয়াৰ পৰা আমি এক উন্নতমানৰ পেঞ্চন পাবলৈ সক্ষম হ'ম। এতিয়া এই NPSত কি কৰিছে, কেন্দ্ৰীয় চৰকাৰে 7 ফাণ্ড মেনেজাৰক এইটো পৰিচালনা কৰিবলৈ আকৌ দায়িত্ব দিছে। অৰ্থাৎ PFRDA ইয়াক কি কৰে, নিয়ন্ত্ৰণ কৰে, আৰু এই 7টা ফাণ্ড মেনেজাৰৰ এটাই কি কৰে, যিখিনি পইচা ইনভেষ্ট হয় সেইখিনি বিভিন্ন ক্ষেত্ৰত আকৌ ইয়াক ইনভেষ্ট কৰে। অৰ্থাৎ ইনভেষ্টৰৰ পইচা যিখিনি উঠে সেইখিনি বিভিন্ন ক্ষেত্ৰত লগায়। এই 7টা ফাণ্ড মেনেজাৰৰ ভিতৰত 1 নম্বৰত আছে LIC, 2 নম্বৰত HDFC পেঞ্চন ফাণ্ড, 3 নম্বৰত UTI মিউচুৱেল ফাণ্ড, 4 নম্বৰত ICICI প্ৰুডেন্সিয়েল ফাণ্ড, 5 নম্বৰত SBI পেঞ্চন ফাণ্ড, 6 নম্বৰত আদিত্য বিৰলা কেপিটেল আৰু 7 নম্বৰত আছে কোটাক মহিন্দ্ৰা বেংক। এই 7টা ফাণ্ড মেনেজাৰৰ ভিতৰত কি কৰিব লাগিব, যিজনে ইয়াত ইনভেষ্ট কৰিব ইয়াৰে যিকোনো এটা ফাণ্ড বাছনি কৰিব লাগিব। এতিয়া বাছনি কৰাৰ পিছত সেই ফাণ্ড মেনেজাৰটোৱে কি কৰিব, আপোনাৰ যিখিনি ইনভেষ্টৰ পইচা সেইখিনি বিভিন্ন ক্ষেত্ৰত ইনভেষ্ট কৰিব। এতিয়া কি কি ক্ষেত্ৰত আপোনাৰ পইচাখিনি ইনভেষ্ট কৰিব সেইখিনি কৈছোঁ চাব। প্ৰধানকৈ 3টা ক্ষেত্ৰত ইনভেষ্টমেণ্ট হয়: গভৰ্ণমেণ্ট বণ্ড, কৰ্পৰেট বণ্ড আৰু ইকুইটি। গভৰ্ণমেণ্ট বণ্ডটোক G ক্লাছ বুলি ধৰা হয়, কৰ্পৰেট বণ্ডক C ক্লাছ আৰু ইকুইটিক E ক্লাছ বুলি ধৰা হয়। ৰিস্ক ফেক্টৰৰ পৰা চাব গ'লে গভৰ্ণমেণ্ট বণ্ড অৰ্থাৎ G ক্লাছটো পৰে ল' ৰিস্কত, কৰ্পৰেট বণ্ড অৰ্থাৎ C ক্লাছটো পৰে মডাৰেট হাই ৰিস্কত, আৰু ইকুইটি অৰ্থাৎ E ক্লাছটো পৰে হাই ৰিস্কত। ইয়াৰ উপৰিও আকৌ এটা ইনভেষ্টমেণ্ট আছে, সেইটো হৈছে অল্টাৰনেটিভ ইনভেষ্টমেণ্ট। সেইটো যিজন ইনভেষ্টৰ হ'ব তেওঁ নিজৰ ইচ্ছামতে এইটোত ইনভেষ্টমেণ্ট কৰিব পাৰিব। অল্টাৰনেটিভ ইনভেষ্টমেণ্টক সাধাৰণতে A ক্লাছ বুলি ধৰা হয় আৰু এইটো ভেৰি হাই ৰিস্কত ধৰা হয়। এতিয়া এই A ক্লাছত আপোনাৰ যিখিনি টোটেল ইনভেষ্টমেণ্ট হ'ব তাৰ অনলি 5% পইচাহে ইয়াত ইনভেষ্টমেণ্ট কৰিব পাৰিব। এতিয়া এই ফাণ্ড মেনেজাৰবিলাকে যিবিলাক গভৰ্ণমেণ্ট বণ্ড, কৰ্পৰেট বণ্ড আৰু ইকুইটি বণ্ডত পইচাবিলাক লগায়, এইটো তেওঁলোকৰ নিজা হিচাপত নলগায়। এইটো আপুনি নিজে ঠিক কৰিও দিব পাৰে যে আপুনি কোনটো ক্লাছত কিমানখিনি আপোনাৰ পাৰ্চেণ্টেজ লগাব। সেইকাৰণে এইটো
চইচ কৰিবলৈ দুই ধৰণৰ চইচ আছে, এক্টিভ চইচ আৰু অটো চইচ। আজি এই ভিডিঅ'টিত এক্টিভ চইচ আৰু অটো চইচৰ বিষয়ে নকওঁ, পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আমি সবিশেষ কথা পাতিম। ঠিক তেনেধৰণৰ NPSত দুই ধৰণৰ একাউণ্টৰ কথাও আছে, Tier-I আৰু Tier-II। আমি এই দুই ধৰণৰ একাউণ্টৰ কথাটোও পৰৱৰ্তী ভিডিঅ'টিত আলোচনা কৰিম। এতিয়া আহিছোঁ 60 বছৰ পিছত ইয়াৰ পৰা আপুনি কিদৰে লাভান্বিত হ'ব। 60 বছৰ পিছত আপোনাৰ যিখিনি জমা ধন হ'ব, সেই জমা ধনৰ 60% পইচা লামচাম হিচাপে উলিয়াই ল'ব পাৰিব আৰু বাকী থকা মিনিমাম 40% আপুনি এনুইটি ফাণ্ডত জমা ৰাখিব লাগিব। আৰু এই এনুইটি ফাণ্ডত জমা ৰখাৰ পিছত আপোনাক তাৰ পৰা মাহেকীয়া হিচাপত পেঞ্চন আদায় দি থকা হ'ব। আপোনাৰ জমা টকা যিমানেই বেছি হ'ব, সিমানেই আপোনাৰ পেঞ্চনৰ পৰিমাণো নিশ্চয়কৈ বেছি হ'ব। আৰু যদিহে 60 বছৰ পিছত আপোনাৰ জমা ধনৰ পৰিমাণ 2 লাখ বা তাৰ তলত হয়, তেতিয়াহ'লে গোটেই পইচাই উইথড্ৰ কৰিব পাৰিব। ধৰা হ'ল এজন মানুহে একাউণ্ট এটা খুলিছিল, কিন্তু তেওঁ যি ধৰণে পইচা জমা কৰিব লাগিছিল তেনেধৰণে পৰা নাই। তেওঁ বছৰত 500 টকা কৰিয়ে জমা কৰি থৈ গৈছে। তেতিয়া হয়তো তেওঁৰ 2 লাখ বা তাৰ ওপৰত নহ'বও পাৰে। আৰু যদিহে 2 লাখৰ ওপৰত নহয় তেনেকুৱা ধৰণৰ, তেতিয়া তেওঁ গোটেইখিনি পইচা উইথড্ৰ কৰিব পাৰিব, যিটো মই আগত ইতিমধ্যে উল্লেখ কৰিলোঁ। এতিয়া আহোঁ এই NPS একাউণ্ট কোনে কোনে খুলিব পাৰে। মই ভিডিঅ'টিৰ প্ৰাৰম্ভতে কৈছিলোঁ যে 2009 চনত যেতিয়া PFRDAৰ আণ্ডাৰত গ'ল, তেতিয়াই ই মুকলি হ'ল সকলো ভাৰতীয় লোকৰ বাবে। গতিকে সকলো ভাৰতীয় লোকৰ বাবে ই হৈছে এক মুকলি মঞ্চ। অৰ্থাৎ 18ৰ পৰা 60 বছৰৰ যিকোনো মানুহে ইয়াত ইনভেষ্টমেণ্ট কৰিব পাৰে। মাত্ৰ হ'ব লাগিব তেওঁ ভাৰতীয় নাগৰিক। ধৰি লোৱা হ'ল আপুনি এটা NPS একাউণ্ট খুলিছে আৰু তেতিয়াহ'লে আপুনি সেই NPS একাউণ্টত কিমান ধন জমা কৰিব লাগিব, নিশ্চয় আপুনি সেইটো জানিব বিচাৰিব। NPS একাউণ্টত ন্যূনতম সীমা হিচাপে আপুনি বাৰ্ষিক 500 টকা জমা কৰিব লাগিব আৰু ইয়াত মেক্সিমাম সীমা কোনো ধৰণৰ নাই। অৰ্থাৎ আপুনি যিমান ইচ্ছা সিমানেই ইয়াত জমা কৰিব পাৰিব। আৰু যিমানেই আপুনি এতিয়াৰ পৰা জমা কৰি যাব, সিমানেই আপোনাৰ অৱসৰৰ সময়ত পেঞ্চন পাওঁতে আপুনি এক উন্নত মানৰ পেঞ্চন পাবলৈ সক্ষম হ'ব। আপুনি এতিয়া যিকোনো প্ৰকাৰে চলি আছে, আপোনাৰ হাতত এতিয়া চাকৰি আছে, হয়তো সেয়া প্ৰাইভেট চাকৰিও হ'ব পাৰে, নহয়তো আপোনাৰ সেয়া গভৰ্ণমেণ্টৰ কণ্ট্ৰেকচুৱেল চাকৰিও হ'ব পাৰে। কিন্তু অৱসৰৰ পিছত আপোনাৰ হয়তো পেঞ্চন নাই, তেতিয়া আপুনি কিদৰে চলিব? সেই কথাটো আপুনি আজিয়েই যদি ভাবি লয়, তেতিয়াহ'লে হয়তো পৰৱৰ্তী আপোনাৰ অৱসৰকালীন সময়খিনি খুবেই সুখদায়ক হ'ব। সেয়েহে ভিডিঅ'টিৰ আৰম্ভণিতে কৈছিলোঁ, বৃদ্ধ বয়সত হ'ব পাৰে ই এক আপোনাৰ বাবে হাতৰ লাখুটি স্বৰূপ।